ফ্ৰীত উপলক্ষে হোৱাটছআপত এটি খাই লিখি লাভ কৰক অসমৰ আটাইতকৈ ডাঙৰ খেলৰ 200কৈ টিকট ফ্ৰীত। মাত্ৰ 1,30,000 টিকটৰ উপহাৰ কুপনত লাভ কৰক ডাঙৰ ডাঙৰ 10খন গাড়ী। 28 ফেব্ৰুৱাৰীত লখিমপুৰ জিলাৰ লালুক 12 মাইলত শ্ৰী শ্ৰী মহাদেৱ সেৱা আশ্ৰম কৃষ্টি বিকাশ কেন্দ্ৰৰ উন্নয়ন কল্পে আগবঢ়া হৈছে এই খেল। অসমৰ আটাইতকৈ কম টিকটৰ খেলৰ আটাইতকৈ ডাঙৰ উপহাৰ কুপনৰ টিকট অনলাইনত সংগ্ৰহ কৰিবলৈ ইতিমধ্যে দুটাকৈ মোবাইল নম্বৰ মুকলি কৰা হৈছে। আপুনি অসমৰ যিকোনো স্থানৰ পৰা অনলাইনৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰিব টিকট। অনলাইনত টিকট সংগ্ৰহ কৰিবলৈ এতিয়াই যোগাযোগ কৰক 7637931723 আৰু 8876913780 নম্বৰত। একেলগে 10খন টিকট ল'লে 2খনকৈ টিকট দিয়া হৈছে ফ্ৰীত। এই উপহাৰ কুপন খেলখনৰ উপহাৰ হিচাপে আছে প্ৰথম পুৰস্কাৰ বলেৰো, দ্বিতীয় পুৰস্কাৰ ৱেগনাৰ, তৃতীয় পুৰস্কাৰ এল্ট্ৰ কেটেন VXI প্লাছ, চতুৰ্থ পুৰস্কাৰ পালচাৰ 150, পঞ্চম পুৰস্কাৰ পালচাৰ NS, ষষ্ঠ পুৰস্কাৰ ছুপাৰ স্প্লেণ্ডাৰ, সপ্তম পুৰস্কাৰ গ্লেমাৰ, অষ্টম পুৰস্কাৰ এক্টিভা, নৱম পুৰস্কাৰ চিটি 100 বাইক আৰু 10ম পুৰস্কাৰ আছে XICC বাইক।